ফুডিচাংয়া আমাৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু গাইজ আমি এতিয়া ওলাই গৈছোঁ আমাৰ মা গাঁৱলৈ, আৰু মা গাঁওখনো কেনেকুৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে চাই থাকিব প্লিজ, যাতে স্কিপ নকৰে। বলক গাইজ, এতিয়া আমি ডিমৌ পালোঁগৈ, ডিমৌ চাৰিআলি, আৰু এইফালে আমি সোমাম বাওঁফালে এতিয়া নিতা পুখুৰী ফালে, আৰু ইয়াতে আমাৰ বাইদেউহঁতে থাকে, তাতে অলপ সোমাই যাওঁ আৰু চাই থাকিব আপোনালোকে। অলপ সোমাই যাওঁ আমি। হাই বেটি, বেটি কি কৰি আছা তুমি? খেলিছা? শিৱাংগী, শিৱাংগী তুমি কি কৰি আছা? ৰং কৰিছা? অঁ ৱাও, ইমান ধুনীয়া কালাৰ কৰিছে ছোৱালীজনী। ৱাও ৱাও, এফালে চাই দিয়া আকৌ শিৱাংগী, হাই কৈ দিয়াচোন, হাই কোৱাচোন, হাই কোৱা, হাই নাইনা কোৱা, জোৰকে কোৱা আকৌ, হাই নাইনা কোৱা। মই কালাৰ কৰি আছো কোৱা। লাজ কৰিছে ছোৱালীজনী। আমাৰ বাইদেউ বাইদেউ এইফালে কি কৰি আছে? এইয়া মোবাইল বেগ। ভাল লাগিলে কমেণ্ট এটা দি দিবা। আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক আকৌ। চেনেল আমাৰ বোৱাৰীজনীৰ চেনেলটো চাই দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক দিব, কমেণ্ট কৰিব। আৰু নতুনকে বনাইছে বেচেৰা বোৱাৰীজনী, পাছলৈ ভাল ভাল ভিডিঅ' বনাই দিব। চাই থাকিব চবে মৰম কৰি দিবা হা। এয়া মোৰ মানুহজনৰ সৰু বা, আৰু মই বাইদেউ বুলিয়ে মাতিব লাগে, আমাৰ মিচিং মতে মামো মাতিব লাগে। বাইদেউ আমাৰ ইয়াত ডিমৌত থাকে। হাই গাইজ, ফাইনেলি এতিয়া ঘৰ পালোগে। এইফালে দেখিছেনে, এই আমাৰ মা ঘৰ হয়, আৰু এতিয়া আমি আছো আলিত। ইমান ঠাণ্ডা ইয়াত, ভিতৰলৈ সোমাবলৈ মন যোৱা নাই। গাইজ, আমি অহাৰ কাৰণে আমাৰ দেউতাই পুখুৰীত মাছ ধৰি দিছে। এইফালে চোৱা, এইয়া মাছ ধৰি আছে, নিজৰ পুখুৰীৰ লোকেল মাছ। mainan pomsai kang kumo ne ngodam langkat tuh ngodam ka apa so oh langsung wow itu mas duta langkan out kena ya untuk ba pulang kan oh ini jam 2 bang Epale mas wow মাহঁতৰ পুখুৰীৰ মাছ এতিয়া মজাকে বনাম, চাই থাকিব। গাইস, এয়া মই মাছ কাটিছো এতিয়া, ডাঙৰ মাছ। গাইস, এটা মোৰ মাছ ধোৱা হৈ গৈছে। এয়া মাছ ধুলো, এটা বনাব লাগিব আৰু মাছ।
পানীখিনি অলপ গৰম হ'ব দি ল'ম। এয়া আমাৰ পানী গৰম হৈ গ'ল, পানী উতলি গ'ল। আৰু এতিয়া দিব লাগিব মাছ। মই মাছখিনি ঢালি দিছোঁ ইয়াতে। ঢালি দিলোঁ। ঢাকনা মাৰি থৈ দিম। আৰু এয়া চক গাইছ, এয়া আমাৰ পৰাপ। এইটো আমাৰ মিচিঙত পৰাপ বুলি কয়। আৰু আপোনালোকে কি কয় মোক জনাবচোন। এয়া আমাৰ উতলি আছে, এতিয়া দিম ইয়াত। ইয়াতে বাঁহগাজ দি দিছোঁ। মই বাঁহগাজখিনি খৰিচা বনাই থৈ দিছিলোঁ, এই দি দিছোঁ। আৰু মই ইয়াত মছলা নিদিওঁ, অকল আদা আৰু নহৰু দি দিছোঁ খুন্দি। আৰু জলকীয়া দুটা দি দিছোঁ, 3টামান দি দিছোঁ, গোটাকৈ দি দিছোঁ। আৰু এতিয়া বইল ঢাকনা মাৰি থৈ দিওঁ। ফাইনেলি আমাৰ বইল চব্জি হৈ গৈছে। এয়া চাওক, ইমান ধুনীয়া গোন্ধাইছে। আৰু এইফালে মই একো মছলা দিয়া নাই আৰু আলি গুড়িও দিয়া নাই। আপোনালোকে যদি বনাব ইচ্ছা কৰে ট্ৰাই কৰি চাব। আৰু ইয়াৰ এইটো মাছ হৈ গৈছে। আৰু এতিয়া ককাক ভাতটো দি লওঁ, তাতক ভাতটো খুৱাই লওঁ এতিয়া। অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া অলপ ওলাই যাওঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ' পাবলৈ হ'লে তলত থকা বেল আইকনটো প্লিজ বজাই দিব। আৰু আপোনালোকৰ সহায়েৰে মোক উৎসাহ যোগাব বুলি বিশ্বাস কৰোঁ। আৰু চাই থাকিব মোৰ ভিডিঅ', আৰু মই বনাবলৈ চেষ্টা কৰিম। আৰু নহ'লে ইয়ালৈকে বাই বাই।